নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বুঢ়াগোহাঁই আপোনালোক সকলোকেই মোৰ চেনেলটি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এটা সেউজীয়া পৰিৱেশৰ মাজত এটা টপিক আলোচনা কৰিম বুলি আপোনালোকৰ আগত মোবাইলৰ কেমেৰাটো অন কৰি টপিকটো আলোচনা কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান যিটো সমস্যা হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা মানে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষিত হাৰটো বহুত বাঢ়ি গৈছে। মানে আপোনাৰ সংস্থাপনটো নাইকিয়া গৈছে। আৰু এইটো যে মানে হৈ আছে এইটো নিৰ্মূলৰ কাৰণে কোনো ৰাস্তা বা এনেকুৱা ধৰণৰ কিবা একো আপোনালোকে কি আছে মানে কি ভাবে আপোনালোকে? যে নিবনুৱা সমস্যাটো হৈ আছে, নিবনুৱা সমস্যাৰ প্ৰথম কাৰণটো হৈছে আমি যে শিক্ষিত বুলি মানে আমি যে ডিগ্ৰীধাৰী বুলি বা হায়াৰ ছেকেণ্ডেৰী লেভেল পাছ কৰা বা মানে ডিগ্ৰী কমপ্লিট কৰা বুলি আমি যে ঘৰতে বহি থাকোঁ। ঘৰতে বহি থকাৰ কাৰণে এই নিবনুৱা সমস্যাবোৰ সৃষ্টি হ'বলৈ ধৰিছে। আৰু এই নিবনুৱা সমস্যাটো সৃষ্টি হোৱাৰ প্ৰথম কাৰণটো হৈছে সেইটোৱেই। আৰু সেইবাবে মই আপোনালোকক কওঁ যে নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে প্ৰথম কামটো হৈছে আপোনালোকে পঢ়ি বোলে মই হায়াৰ ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী পাছ MA পাছ বুলি ঘৰতে বহি নাথাকি যিকোনো এটা সৰু সুৰা কামত হ'লেও আপোনালোকে হাত দিয়ক। আমি এতিয়া যদি শিক্ষিত বুলি আমি যদি কাম বন নকৰোঁ মানে যিবোৰ ধৰি লওক এতিয়া আমাৰ গাঁৱতে যিবোৰ মানে কাম বন ওলায় বা খেতি বাতিয়ে হওক বা বেলেগ কিবা কামেই হওক, আমি যদি সেইবোৰ নকৰোঁ মানে নিবনুৱা সমস্যাটো বৃদ্ধি হ'বই। সেইটো এটা চিম্পুল কথা। আমাৰ এতিয়া ভাৰতবৰ্ষৰ মানে বিশেষকৈ অসমৰ ল'ৰা ছোৱালীবিলাকে কি কৰে মানে আমি চাকৰিলৈ বেছিকৈ আশা কৰোঁ। মানে এতিয়া আমাৰ অসমত কি হৈছে চাকৰিৰ সংখ্যাটো বহুত কমি গৈছে। মানে এতিয়া যিবোৰ চাকৰি দেখিছে আপোনাৰ কেলেংকাৰী হৈ গৈছে, প্ৰায় চাকৰি দিব নোৱাৰা হৈছে। আছাম পুলিচৰ এতিয়াতো যিটো পৰিস্থিতি চলি আছে দেখি পাইছে, মানে কেলেংকাৰী। এতিয়া আপোনালোকে তেনে অৱস্থাত কেনেকৈ চাকৰি এটা পাব কওক? আৰু এতিয়া আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে যে আমাৰ অসমৰ মানে জনসংখ্যা আমি জন্ম হাৰটো যদি চাওঁ মানে প্ৰতিদিনে 500জন ল'ৰা ছোৱালী মানে জন্ম হয়। আৰু সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি প্ৰতিদিনে মানে এনেকুৱা এখন মানে চৰকাৰ দেখাই দিয়ক। মানে চৰকাৰক মানে মই কোনো ইয়াত ৰিলেটিভ কৰিবলৈ বিচৰা নাই, মানে চৰকাৰৰ কথাটো এইকাৰণে কৈছোঁ যে এনেকুৱা এখন চৰকাৰ দেখাই দিয়ক মোক যিখনে প্ৰতিদিনে 5খন নালাগে, 4খন নালাগে, 300টাকেও হ'লেও যে আমাক চাকৰি দিব পাৰিছে। সেইবাবে কৈছোঁ আপোনালোকে যে চাকৰি মানে যদি আপুনি ভালকৈ যদি পঢ়া হয় বা কিবা এটা হয় তেতিয়াবা চাকৰি পাব পাৰে বা নাপাব পাৰে সেইটো কথা নকওঁ, কিন্তু চাকৰি পাবলৈও আছে বাৰু। কিন্তু আমি যিহেতু মানে একোফালে নহ'লোঁ মানে যিয়ে মানে কৈছে যে অসমীয়াত যদি ভাল হোৱা ভালৰ ভাল হ'বা, যদি বেয়া হোৱা একেবাৰে বেয়া হোৱা, মানে মাজত হ'ব নালাগে। আমি যিহেতু মাজত থাকোঁ মানে ভালো নহওঁ পঢ়াত বেয়াও নহওঁ, মানে মাজত মানে একেবাৰে ভালো নহওঁ একেবাৰে বেয়াও নহওঁ। সেইবাবে আমি মানে যিকোনো এটা মানে কাম মানে চাকৰি পাবলৈ সক্ষম নহওঁ। সেইবাবে আমাৰ নিচিনা মানুহে কি কৰিব লাগে মানে ভালদৰে কাম কৰি মানে যিকোনো এটা কামত মানে প্ৰথমতে যিকোনো এটা কামটো সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে। আৰু যিটো কামটো মানে এটোপাল পানীয়েতো এখন সাগৰ সৃষ্টি কৰে। সেইবাবে আমি যিকোনো এটা কাম সৰুকৈ প্ৰথমতে ষ্টাৰ্ট কৰি তাকে ডাঙৰ কৰি আমি এটা ব্যৱসায় সৃষ্টি কৰিব লাগে। যদি আমাৰ এই শিক্ষা ব্যৱস্থাটো চাওঁ মানে আমাৰ শিক্ষা ব্যৱস্থা হৈছে কি আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষাটোত কি হয় বিশেষকৈ আমি মানে শিক্ষাটো হৈছে চাকৰিমুখী। মানে আমি যিবোৰ পঢ়ি আহিছোঁ মানে অংগনবাদীৰ পৰা আমি যিবোৰ মানে পঢ়ি আহিছোঁ সেইবোৰ প্ৰায় মানে শিক্ষা আমি য'লৈকে আৰম্ভ কৰি য'ত সামৰোঁ মানে তালৈকে আমি যিবোৰ শিক্ষা লওঁ সকলোবোৰ শিক্ষাই মানে চাকৰিমুখী। মানে আমি চাকৰি কৰাহে শিক্ষা, মানে বেলেগ আমি বৃত্তিমুখী নহয়। মানে কিবা এটা কাম যে আমি কৰিলে মানে সেই মানে শিক্ষাটোৰ পৰা আমি যে কামটোত ছাকচেছ হ'ব পাৰিম সেইটো তেনেকুৱা ধৰণৰ শিক্ষা নহয়। মানে সেইটো এটা আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা এটা নিবনুৱাৰ সমস্যা সৃষ্টি কৰা এটা মানে দুখ হয়। এতিয়া আমাৰ আনুষ্ঠানিক শিক্ষাটো যিহেতু চাকৰিমুখী হোৱাৰ কাৰণে এতিয়া আমি চাকৰি কৰিমেই যেনিবা, চাকৰি কৰাটো এতিয়া বাদেই দিয়ক, চাকৰি কৰিবলৈ চাকৰিয়ে নাই আমি ক'ৰ পৰা চাকৰি কৰিম এতিয়া? মানে সেইটো এটা কথা। আমি নিবনুৱা সমস্যা এইকাৰণে এটা সৃষ্টি হৈছে। আৰু এটা মই কওঁ আপোনালোকক আমাৰ নিবনুৱা সমস্যা যিখিনি মানে নৱপ্ৰজন্ম আছে সেইখিনি বিশেষকৈ আমাৰ যিখিনি খাৰখোৱা অসমীয়া সেই খাৰখোৱা অসমীয়াখিনিয়ে মানে আপোনাৰ নিবনুৱা সমস্যাৰ ভিতৰত বেছিকৈ পৰে। কাৰণ মই কেলৈ কৈছোঁ চাওক, আজি বেংগলী বিহাৰী মানুহবোৰে কি কৰে ব্যৱসায় কৰে, মানে তেওঁলোক ব্যৱসায় ক্ষেত্ৰৰ লগতে জড়িত। কিন্তু আমাৰ অসমীয়া মানুহে কি কৰে মানে বিশেষকৈ আমাৰ খেতি কৰ্মত জড়িত। আৰু যিহেতু আমাৰ পিতৃ মাতৃ হওক খেতি কৰ্মত জড়িত হোৱাৰ বাবে আমাৰ শিক্ষিত যিসকল ল'ৰা ছোৱালী আছে সেইসকলে খেতিত নামিব নিবিচাৰে আৰু তেওঁলোকে ঘৰত বহি থাকে। সেইকাৰণে নিবনুৱা সৃষ্টিটো বেছি হৈছে। আজি বেংগলী বিহাৰীখনে যিহেতু মানে তেওঁলোকৰ পিতৃ মাতৃ ব্যৱসায়ৰ লগতে জড়িত, মানে তেওঁলোকে সৰুৰ পৰা দেখি আহিছে যে ব্যৱসায় কৰা। সেইবাবে তেওঁলোকে মানে যেতিয়া শিক্ষাটো বা কিবা এটা ধৰি লওক শেষ কৰে মানে কোনোবা এটা পৰ্যায়ত তেতিয়া মানে তেওঁলোক কি হয় সেই ব্যৱসায়ৰ লগতেই জড়িত হৈ পৰে। আৰু তেনেকৈ তেওঁলোকৰ মানে ব্যৱসায়বোৰ চলি গৈছে। আজি চাওক, আজি ভাৰতবৰ্ষ বা আপুনি
ৱৰ্ল্ডত চাওক, ৱৰ্ল্ডত আজি কি হৈছে আপোনাৰ ৱৰ্ল্ডৰ ধনী মানে মানুহজন যে বিল গেটে কি কৰিছিলে, তেখেতে কি কৰিছিলে, ছফ্টৱেৰ ব্যৱসায় কৰিছিলে। তেখেতো মানে ব্যৱসায় কৰি ধনী হোৱা। আৰু আজি ভাৰততে চাওক মুকেশ আম্বানীটো ব্যৱসায় কৰা। আজি আপুনি মোক এজন এনেকুৱা মানুহ দেখাই দিয়ক যিজনে যে চাকৰি কৰি এখন দেশৰ ধনী মানুহ হিচাপে মানে দেশখনৰ ধনী মানুহ হিচাপে স্বীকৃতি লাভ কৰিছে। আপুনি চাওক যিসকল মানে ধনী মানুহ চাব মানে দেশখনৰ বা ৱৰ্ল্ডৰ, তেওঁলোক মানে হৈছে এটা ব্যৱসায়ৰ জৰিয়তে ধনী হোৱা মানুহ। আৰু সেইবাবে কওঁ, আপুনি যে সদায় যে চাকৰি পাম বুলি সদায় বহি থাকিব। চাকৰি হৈ যাবলৈ মানে হয়তো হৈ যাবলৈও আছে, চাকৰি পালে চাকৰি কৰিব, কিন্তু চাকৰি নাপালেও ধৰি লওক আন এফালে হাতৰ মানে কাম এটাত হাত দি থাকিব। কিয়নো যদি চাকৰিটো নহয় মানে সেই কামটো যাতে মানে যিডোখৰৰ পৰা আপুনি মানে ধৰি লওক যাতে পুনৰ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া নহয়। মানে জিৰ'ৰ পৰা মানে যিকোনো আমি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰোঁ ন, আপুনি যদি আজি সেই কামটো যদি ষ্টাৰ্ট কৰি ধৰি লওক 10 লেভেলমান পাই গ'লগৈ। যদি আপুনি চাকৰি বিচাৰিছে যদি চাকৰি পাই গ'ল, চাকৰিলৈ গুচি যাব। যদি চাকৰি বোলে 10 লেভেলমান পোৱাৰ পিছত যদি চাকৰি বিচাৰিছে, যদি চাকৰি নাই পোৱা, তেতিয়া আপুনি আকৌ 10ৰ পৰা ষ্টাৰ্ট কৰিব। আপুনি যদি ধৰি লওক কোনো যদি চাকৰি বিচাৰিছে কোনো ধৰণৰ কামত হাত নাই দিয়া, তেতিয়া কি হ'ব, আপুনি চাকৰি বিচাৰি এদিন মানে আপোনাৰ কি হ'ব, নিজৰ ওপৰতে মানে ভৰসা নাইকিয়া নিচিনা হ'ব। তেতিয়া আপুনি যিকোনো এটা কাম কৰিব হ'লে কি হ'ব, তেতিয়া মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তেতিয়া এনেকুৱা লাগিব যেন মানে পৃথিৱীত যে আমি জীয়াই থকা একো মূল্য নাই নিচিনা লাগিব। সেইবাবে কৈছোঁ, আপুনি আজিয়ে কাম এটা কিবা এটা মানে পাৰিলে যি কামেই হওক ষ্টাৰ্ট কৰক। আপোনাৰ ভাল লগা, আপোনাৰ যিটো কাম ভাল লাগে সেইটো কামেই মানে সৎ কাম কৰক। কৰি মেলি মানে এই নিবনুৱা সমস্যাটো লাগিলে নিজৰ ইনকাম এটা কৰিব পাৰিলে হ'ব। আৰু বাকী যদি আপুনি চাকৰি পায়, চাকৰিৰ ক্ষেত্ৰত গুচি যাব। এই নিবনুৱা সমস্যা দূৰ কৰা, এইটোৱে মই প্ৰধান কাৰণ হিচাপে আপোনালোকক কওঁ যে আপোনালোকে যিটো মই ক'লোঁ সেইটো মতে আপোনালোকে সঁচাকৈ যিকোনো এটা কামত হাত দিয়ক। আৰু তেনেকেই নিজৰ ইনকাম নিজে কৰিবলৈ চেষ্টা কৰক। যে পিতৃ মাতৃক খেতি কৰে বুলি যে আপুনি খেতিত নানামিব বা খেতিত যে নামিব লাগিব বুলি মই নকওঁ, বা বেলেগ কামো যদি আপোনাৰ কিবা যিটো কাম মানে ভাল লাগে নিজৰ চইচৰ মতে নিজে কাম ষ্টাৰ্ট কৰক। আৰু চাকৰি আজিকালি দেখিছে আৰু চৰকাৰৰ কি হৈ আছে, চব কেলেংকাৰী লাগি আছে। মই চৰকাৰক যে দুখ দিয়া নাই যে এইটো চৰকাৰে যে চাকৰি দিব পৰা নাই যে চৰকাৰৰ সেইটো কোৱা নাই, কাৰণ কোনো এখন চৰকাৰেই চাকৰি দিব নোৱাৰে। কাৰণ কেলৈ আজিকালি যন্ত্ৰৰ যুগ আহি গৈছে। যিহেতু আমাৰ কম্পিউটাৰ যুগৰ মানে কম্পিউটাৰ জন্ম হোৱাৰ আগত পৰিস্থিতি বেলেগ আছিলে, আৰু কম্পিউটাৰ জন্ম হোৱাৰ পিছৰ পৰিস্থিতি বেলেগ। সেইবাবে কৈছোঁ, কম্পিউটাৰ জন্ম হ'ল যেনেকৈ আৰু মানে বিভিন্ন ধৰণৰ যন্ত্ৰ আহি থাকিব। কিন্তু বিজ্ঞানে বস্তু এনেকুৱা নহয়, বিজ্ঞানে কি হয়, সদায় নতুনক আঁকোৱালি লয় আৰু পুৰণা বস্তুবোৰ সদায় ধ্বংস কৰি গৈ থাকে। এতিয়া আমি যদি চাওঁ মানে যদি সেই কথাটো যদি প্ৰমাণ হিচাপে চাওঁ, আমি এতিয়া আগতে কি হৈছিলে, আমি গান শুনিবলৈ অডিঅ' শুনিবলৈ কাৰণে VCD যিটো মানে গোলকৈ ৰাউণ্ডকৈ যিটো কেছেট আছিলে, আৰু কেছেটটো ব্যৱহাৰ কৰিছিলে। আমাৰ ঘৰতে আগতে ব্যৱহাৰ কৰিছিলে। এইটো আমি মানে জানমণি বা অঞ্জনা এনেকুৱা চিনেমাবোৰ চাইছিলোঁ 2009-08 চনৰ এনেকুৱা চিনেমাবোৰ। সেইবোৰ চিনেমাবোৰ কি হৈছিলে, আগতে এখন VCD মানে এখন ডিছত সোমাই আছিলে। আৰু এতিয়া কি হৈছে, সেই বস্তুবোৰ মানে সম্পূৰ্ণৰূপে মানে মাৰি পেলালে বিজ্ঞানে। এতিয়া কি হ'ল, এখন সৰু অকণমানি মানে কি হয় মেমৰি কাৰ্ডতে সকলোবোৰ সোমাব পাৰি আৰু সকলোবোৰ তাতে ৰেকৰ্ড কৰিব পাৰি। সেইবাবে কি হয়, সেইবোৰ বস্তু নাইকিয়া হৈ গ'ল। আৰু সেই বস্তুবোৰ এতিয়া মানে কি হয়, এটা স্থান পাইছে মানে বিজ্ঞানে। যিহেতু মই মানে এটা কৈছোঁ, নতুন বস্তুবোৰ সদায় আঁকোৱালি লয় আৰু কি হয়, পুৰণা বস্তু ধ্বংস কৰি যায়। এনেকৈ কৈছোঁ, আমাৰ যিটো আগতে পুৰণা যিটো আগতে কাম মানে কৰ্মনিয়োগ কৰা যিটো ব্যৱস্থা আছিলে সংস্থাপনৰ, সেই সংস্থাপনবোৰ ধ্বংস হৈ গৈছে। আৰু এতিয়া যিহেতু মানে নতুন যন্ত্ৰ সোমাই গৈছে, সেইকাৰণে সংস্থাপন কমি গৈছে। সেইকাৰণে আপোনাৰ নিজৰ চইচে যিকোনো এটা কাম যিটো ভাল লাগে, বা ব্যৱসায় হওক বা কিবা বেলেগ ধৰণৰ কামেই হওক, আপুনি হাত দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি কাৰোবাৰ কিবা অন্তৰত যদি দুখ বেদনা লাগিছে আৰু মোক দায় দোষ নধৰিব। জয় হিন্দ, ধন্যবাদ ভিডিঅ'ৰ শেষলৈ চোৱাৰ বাবে।